পশু সখী জীৱিকা সখী যিবিলাক আমাৰ গ্ৰাছৰুট কেডাৰ SRLMৰ আণ্ডাৰত কাম কৰি আছে তেখেতসকলক আজি স্কুটি বিতৰণ এটা কাৰ্যসূচী লৈছে। গ্ৰাম্য উন্নয়ন আৰু বিশেষভাৱে আমাৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি এতিয়া খুব এফেক্টিভলি আমাৰ গ্ৰাম্য অঞ্চলত চলি আছে। আৰু SRLMৰ তৰফৰ পৰা আমাৰ যিবিলাক SHG আছে সেইসকলক বিভিন্ন এক্টিভিটিত নিয়োজিত কৰিছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে যে আজি গ্ৰাম্য অঞ্চলত যিটো অৰ্থনীতি এইটো লাহে লাহেকৈ বহুত মানে বেয়া অৱস্থাৰ ফালে গৈ আছিলে, কাৰণ আমাৰ এটা ট্ৰেন্সফৰ্মেশ্যন আহিছে। আজিৰ পৰা 25-30 বছৰ আগলৈকে আমাৰ গাঁৱৰ মহিলাসকলে নিজৰ পৰিয়ালৰ বিভিন্ন উৎপাদনৰ কামত জড়িত হৈ আছিলে, খেতিৰ কামত, বোৱা কটা কামত, মাছ ধৰা কামত, বিভিন্ন কামত ব্যস্ত হৈ আছিলে। কিন্তু হঠাৎ এই গোটেই ট্ৰেণ্ডটো সলনি হ'ল, ফলত গাঁও অঞ্চলবিলাকত আজি বহুত মানুহে কাপোৰ নবয়ে, পশুপালন কৰাটো কমি গৈছে। আজি ধান খেতি কৰা বহুত জায়গাত মানে কমি গৈছে। ধান খেতি কৰে কিন্তু ট্ৰেক্টৰেদি কৰে, মেচিনেদি কৰে। চ' এইবিলাকৰ কাৰণে বহুতখিনি সমস্যা আহিছিলে। কিন্তু এতিয়া SRLMৰ দ্বাৰাই আমাৰ বিভিন্ন SHG গ্ৰুপবিলাকক বিভিন্ন এক্টিভিটি, বোৱা কটা এক্টিভিটি, খেতিৰ এক্টিভিটি, আমাৰ পশুপালনৰ এক্টিভিটি, এইবিলাক বিভিন্ন কামত নিয়োজিত কৰা হৈছে। আৰু তেখেতসকলক চোৱা চিতা কৰাৰ কাৰণে সেই গাঁৱৰ মহিলাসকলক পুনৰ অৰ্গেনাইজ কৰাৰ কাৰণে সেল্ফ হেল্প গ্ৰুপৰ থ্ৰুৱেদি বিভিন্ন কেডাৰ সৃষ্টি কৰা হৈছে। আৰু সেই কেডাৰবিলাকে 24/7 গাঁওবিলাকত থাকি পেলাই গাঁৱৰ মানুহবিলাকক সেই SHG গ্ৰুপবিলাক, ক্লাষ্টাৰবিলাকক কেনেকৈ ট্ৰেইন কৰিব, কেনেকৈ কোঅৰ্ডিনেট কৰিব, এই কামবিলাক কৰিবৰ কাৰণে আজি গভৰ্ণমেণ্টে স্কুটি ইয়াত বিতৰণ কৰা হৈছে। আৰু মই আশা কৰিছোঁ যে এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ যিসকলে চাইকেল চলাই পেলাই কাম কৰি আছিলে সেইসকলে আজি স্কুটি পোৱাৰ পিছত দুগুণ এনকাৰেজ হৈ পেলাই কাম কৰিব।